Hello guys, welcome to my another vlog. এফালে আমি দুইজনী ব্লেগি হৈ লৈছোঁ। আন্ধাৰত একো ভালকৈ নেদেখিবই আৰু এফালে আহিলোঁ আমি, এফালে বা, এফালে মা আৰু এফালে দোস্তি আৰু বাবু। মানুহবোৰ গৈয়ে শেষ হ'ল, আমি বহুত দেৰিকৈ আহিছোঁ, সেইকাৰণে মানে এনেকৈ দেখিবলগীয়া হৈছে পূজা ন। বন্ধুক লাগে কৈ থাকোঁ দোস্তি। হেণ্ডচাপ পিছে নহয় মানুহ নায়ে ক'বলৈ গ'লে টাউনখনত, মানে ফাৰ্ষ্ট দিন যে সেইকাৰণে চাগে নাই। এইফালে পালোঁ ৰাহুল দা খেলিব লাগে। তিনিদিন চাবলৈ আছেই ন, কিমাননো চাম আৰু হয়নে, অলপকৈ চাই যাওঁ। শিৱসাগৰৰ কেপি চাৰিআলিতে পাতে এনেকৈ ধুনীয়াকৈ, আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰী তাতে পাতে আৰু মণ্ডপটো বহুত বেছি ধুনীয়া হয়, আৰু এইফালে একদম পূৰা ধুনীয়াকৈ প্ৰগ্ৰেমো হয়। আৰু যিহেতু মই আগতে খেলোঁ, ইয়াতে মোক সম্বৰ্ধনাও জনাইছিলে এবাৰ, তেনেকৈ আৰু ইয়াতো এনেকৈ গান চান গাই আছে সৰু ল'ৰা ছোৱালীবিলাকে। আমি এতিয়া পূজা চাম, ক'ত চাওঁ চব দেখাই দিম। তালৈ যাম আৰু ইয়াত বহুত ধুনীয়াকৈ পাতে। পূজা চাই মেলি আহিলোঁ আৰু আমি ড্ৰিমেষ্ট্ৰিকত সোমালোঁ, আৰু এইফালে এইকেইজনী খাই আছে নহয়। এয়া আমাৰ দামানীৰ ওচৰৰ মণ্ডপ হয়, আৰু তাতে এতিয়া আৰতি কৰি আছে। বহুত ধুনীয়া লাগে আৰু বহুত বেছি ভাল লাগে আৰতি কৰা চাই। সদায় মানে দলুমুখ চাৰিআলিতে চোৱা হৈছিলে, দুদিনকৈ আহিলোঁ কিন্তু দলুমুখ চাৰিআলিতে চালোঁ, আৰু সেইকাৰণে মই ভাবিলোঁ মাৰুৱে প্ৰতি ক'লে যাওঁ, আৰু মাক ক'লোঁ যিহেতু লৈ গুচি আহিলে সিহঁতি।
নাছিলোঁ আৰু কলেজ থাকে যিহেতু সেইকাৰণে ক'তো আহিবলৈ নাপাওঁৱেই সেইকাৰণে মই ভাবিলোঁ এতিয়া জুচ খাই লওঁগৈ আৰু বহুত মানে ভাবি আছিলোঁ জুচ খামকৈ ফাইনেলি আজি খাবলৈ পাম আৰু খাই লওঁ এইফালে খাবৰ কাৰণে অৰ্ডাৰ মানে এনেকৈ এপল আৰু বানানা দিলোঁ মিক্স কৰি আৰু ভালে লাগিব চাগে খাই আৰু মানে মই মেংগোৰ লগত খাইছোঁ কিন্তু মেংগোটো নাই এতিয়া ছিজন নহয় এতিয়া যিহেতু সেইকাৰণে আৰু বানানা আৰু পাই গ'লোঁ নমস্কাৰ দেই সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ আৰু লগতে আজি যি শেষৰ দিন বুলি ক'ব লাগিব পূজাৰ যিটো ভিৰ শিৱসাগৰৰ যি পৰিৱেশটো আপোনালোকক তাই ভালদৰে দেখাইছে আপোনালোকে চাই আছে আৰু লগতে আপোনালোকক অনুৰোধ জনাম যে তাইৰ যিটো চেনেল আৰু অকণমান আগবঢ়াই নিব আপোনালোকে মৰম দিব ইমানে আৰু বাকী পুনৰবাৰ আপোনালোকক সকলোকে পূজাৰ শুভেচ্ছা থাকিল জুচ খাই মেলি আহিলোঁ গোটেইকেইজনী এইফালে পূৰা এটাৰ পিছত এটা লাইন হৈ যোৱাৰ নিচিনাকৈ আহিছোঁ গোটেইখিনি এইফালে মা লাষ্টত আমি এতিয়া যাম ফুড আড্ডা তাত খাবৰ কাৰণে ৰাস্তা 3 দিন পূজা চালোঁ যিহেতু সেইকাৰণে মই 3 দিনৰ ভিডিঅ'ই দিয়া হৈছে আৰু বহুত বেছি দীঘলীয়া হৈ গৈ আছে আৰু বেছি দীঘলীয়া নকৰোঁ তেতিয়াহ'লে আজিলৈ বাই বাই জয় অসম।